Guys, welcome back to my YouTube channel. আৰু আজি ৰাতিপুৱা বেগ চেগ লৈ কেনে যাই আছো মানে ৰঙিয়াক গেলি মানে দাড়ি চাড়ি কাটলো মানে আজি মানে খেলা আছে খেলা থাকলি মানে পুৰা চাফা চাফা হৈ ললো পুৰা আৰু এতিয়া মানে ৰঙিয়াক গেলি যাব লাগে আৰু প্ৰথমে চাইকেল লৈ যাই আছো ইয়াৰ পৰা বাছত বা টেম্পোত যাব লাগিব আৰু ৰঙিয়াক গেলি আৰু লগৰ এটা আৰ কথা আছে তাক ফোন মাৰি আছো কিন্তু ৰিচিভ কৰা নাই এতিয়া ৰিচিভ নকৰিলে আকলাই যাই থাকিম আৰু তাৰ ৰখাৰ চিষ্টেম নাই এতিয়া যাব লাগে ৰঙিয়াক গেলি তো বলক ফাইনেলি আহি পালো কেন্দুকোনা আৰু আমাৰ ইৰফানটা আহি গ'ল কেন্দুকোনাত আৰু এতিয়া আমি গাড়ী ৰখি আছো যদি এই গাড়ীখন পাৱাৰ হ'ল কাৰণে যাব লাগে মানে দেৰি হ'লে প্ৰায় দেৰি হ'লে ন কিবা এটা কৈ দিয়া দেৰি হ'লে ন দেৰি হ'ল এতিয়া গাড়ীখন পাৰ লাগে আৰু যাব লাগে মানে গাড়ী আহে নাই গোটেইগিলা ট্ৰাক মহা আহি আছে চ' টেম্পু বা বাছ এখন আহিলে আৰু আমি ইয়াৰ পৰা যাব পাৰোঁ আৰু ত' ভিডিঅ'টো চাই থাকক ক্লাছটোত কালি গাইছ গাড়ী চাড়ী পালোঁ গাড়ী মানে মাৰুতিতে যাই আছোঁ এতিয়া চ' মাৰুতি যাব লাগিব ৰঙিয়াত গেলি তাৰপিছত বেটেৰী গাড়ী এখন ল'ব আৰু যাব লাগিব এইখিনি হয়নে নহয় খাই কি আছে তই নাপায় নহয় বেয়া তেতিয়া বলক ফাইনেলি গাইছ আহি পালোঁ ৰঙিয়া আৰু আমাৰ লগত আছে ইৰফানটা আৰু এতিয়া ৰঙিয়াৰ পৰা বেটেৰী গাড়ীত নাযায় পেলাই তাৰ পেলাই ইচ্ছা নাই বেটেৰী গাড়ীত যাবা আৰু সোনকালে আহি পালোঁ যিহেতু মাৰুতিত আহি গ'ল সেইকাৰণে সোনকালে আহি পালোঁ আৰু এতিয়া মাৰুতিত হেৰিত যাব লাগিব বেটেৰী গাড়ীত নাযাওঁ খোজকাঢ়ি যাম এতিয়া আমি হেৰিত গেলি যাব লাগে আমাৰ ৰঙিয়া ফিল্ডত গেলি যাব লাগে তো ভিডিঅ'টো চাই থাকক দেই গাইছ ফাইনেলি গাইছ আহি পালোঁ ফিল্ড আৰু ফিল্ডত মানে ইমান সোনকালে আহিলোঁ মানে টাইমতে আছোঁ কিন্তু বাকীকেইটা টাইমতে অহা নাই আমি টাইমতে আহি যাওঁ সদায় আৰু ইৰফান আৰু মই বঢ়িয়াকৈ টাইমত আহি গ'লোঁ কিন্তু বাকী কোনো নাই এইবিলাক টেনিছ চেনিছ খেলাই আছে বাকী যি হয় হ'ব কিন্তু টাইমত খেলাখন হ'লে মানে ভাল লাগে মন চন ভাল লাগে আহিকে ৰখি থাকিব লাগে সেইটো এটা বেয়া তাৰপিছত এতিয়া কি কৰা যায় অলপ হেৰি চেৰি কৰি ৱাৰ্ম আপ কৰি ল'ব লাগিব ৱাৰ্ম আপটো মেইন তাৰপিছত এতিয়া এইফালে আমাৰ দুটামান লগৰ ছোৱালী আছি হাই দিবা ধৰিছে আৰু পেভেলিয়াম আমাৰ সেইটো হ'ব ভালে পেভেলিয়াম বিচাৰিছে কাৰণ মেটচখন মানে হেৰিটা বজাত শেষ হ'ব নে 12টা 12:30 শেষ হ'ব তো ৰ'দটো মানে এবাগে আহি যাব তেতিয়া আমাৰ দিনটো ৰ'দটো সেইভাগে নাযায় তেতিয়া মজা হ'ব আৰু এতিয়া গাইছ দিয়া মানে লগৰ ছোৱালীতে মাতি আছে এতিয়া ভিডিঅ'টো চাই থাকক লং ভিডিঅ' হ'ব যিহেতু পুৰা খেলা চেলা চব দেখুৱাই আছোঁ ভিডিঅ'টো এনজয় কৰি থাকক তো গাইছ যিহেতু লোকেল টিম হ'লে মানে কাম চাম আমিয়ে কৰিব লাগিব সেইকাৰণে সোনকালে আহিলোঁ আৰু এতিয়া মানে বেৰা চেৰা এইগিলা গুচাব লাগিব এই তাত বেৰা গুচি আছে চ' বেৰা চেৰা গুচি দেৱা বলক গাইছ চাই থাকক আমাৰ সৰু আকলাই দাঙি লৈ গৈছে বাহুবালী আৰু গাইছ বাহুবালীৰ নিচিনা আকলাই দাঙি লৈ গৈছে আৰু এফালে খোলকাই আছে বেৰা আৰু ল'ৰা ছোৱালী আছে ৰলিং কৰিব লাগিব কিবা কৰিব লাগিব চ' এখন পিটছ এতিয়া তিৰপল দি আছে তিৰপল গুচোৱাৰ পিছত দেখা পোৱা যাব ভালকৈ ফুল ব্লক এতিয়া মানে এনেই অলপ প্ৰেক্টিচ চেক্টিচ কৰি আছে ইয়াতে আৰু অলপ দেৰিকৈ মানে মেটচ চেচ আৰম্ভ হৈ যাব আৰু আমাৰ ইৰফানো বল কৰি আছে মানে যি বল ভাল কৰিব লাগিব নে তাহলে আমাৰ ভাইচ কেপ্টেইন আছে সৰু আহি আছে অলপ দেৰিকৈ আৰু প্ৰশান্ত স্ক'ৰাৰ নেকি আজি তুমি চব নেকি মানে অলৰাউণ্ডাৰ আৰু মানে কামৰ অলৰাউণ্ডাৰ আৰু চব আৰু মেনেজমেণ্ট মানুহ আৰু আমাৰ ইৰফানে বল কৰিছে পূৰা দম লগে বল কৰি আছে আৰু আমাৰ নতুন মানুহ এটা আজি দেখা পালোঁ ৰিজৱান আহমেদ মানে মানে মেটচ থাকিলে মানে দৰ্শনটো দিবি আহে এনে তাত দেখা দেখি নাই তাৰপৰা কালি টেষ্ট পৰীক্ষা পালে মেট্ৰিকৰ কিন্তু সি এতিয়া খেলা খেলবা আজি কি হ'ব কালি পৰীক্ষা তাৰ সি এতিয়া খেলা খেলবা আজি চ' বাদ দিয়া গাইজ ভিডিঅ'টো চাই থাকক মেটচ চেটচ পূৰা দেখুৱাই আছোঁ খেলা তো সেইফালে কাম চলি আছে ফিল্ডৰ ৰলিং চলিং কৰি আছে আৰু বিৰুদ্ধ দিদি মই আহি পেলাই ৰখি আছে জাষ্ট খেলাখন পাতলি হ'ল আৰু ভিডিঅ' চাই থাকিব ফাইনেলি গাইজ মেটচ ষ্টাৰ্ট হৈ গ'ল আৰু বেটিং কৰিল আমাৰ ফাৰ্ষ্ট আৰু আমাৰ ओपनर গৈছে ৰিতিমান আৰু ৰনি बहुत ही रोमांचक मैच चल रहा है দেখিব পাইছে কেনেধৰণৰ মানে হেৰি চলি থাকে মানে না ফাইনেলি গাইজ খেলা যোৱা হৈ গ'লো এতিয়া ছেকেণ্ড মেটচ চলিব ইয়াতে আমি এতিয়া ঘৰত যাব লাগে আমাৰ মোটা কি ৰাণত যোৱা আছোঁ বহুত ৰাণত 30 ৰাণ মানত যোৱা হৈছোঁ আৰু ফাইনেলি খেলা যোৱা হৈ গ'লো আৰু আজিৰ ভিডিঅ'টো শান্তি মানতে সমাপ্ত কৰি দিওঁ বাই বাই